Hello friends, welcome to my channel James Blog. ভিডিওটি আৰম্ভ কৰিবলৈ লৈছো। ভিডিওটিত কম মই আপোনালোকক এই যি মিছন সদ্ভাৱনা কি চৰকাৰে কৰিবলৈ লৈছে ইয়াৰ জৰিয়তে তো ভিডিওটি চাই থাকক, মই সকলোবোৰ আপোনালোকক জনাই দিম। তো ভিডিওটি ভাল পালে লাইক কৰক, শেয়াৰ কৰক আৰু মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। তো বলক বেছি দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰোঁ। এই চৰকাৰে 1 ফেব্ৰুৱাৰী তাৰিখে অৰ্থাৎ অহাকালি প্ৰজেক্ট সদ্ভাৱনা নামৰ এটা প্ৰজেক্ট আনিছে, যাৰ জৰিয়তে আমাৰ জনতা ভৱন বা সেক্ৰেটাৰিয়েটত যিমানবিলাক পুৰণি ফাইল আছিল তো সেই সকলোবোৰ পুৰণি ফাইলৰ কাম অহা এবছৰৰ ভিতৰত চৰকাৰে নিষ্পত্তি কৰিবলৈ কাম প্ৰচেষ্টা হাতত লৈছে। তো ইয়াৰ বাবে চৰকাৰে জনতা ভৱনত কাম কৰা সকলোবোৰ কৰ্মচাৰীৰ পৰা সহায় সহযোগিতা বিচাৰিছে, যাতে তেওঁলোকে কোনো ধৰণৰ অৱহেলা নকৰি এই পুৰণি যিমানবোৰ ফাইলৰ মানে পৰি আছে সেই সকলোবোৰ ফাইল যাতে সমাধান কৰিবলৈ চেষ্টা কৰে। আৰু ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ে সকলোকে ইতিমধ্যে এখন সভাতো মিলিত হৈছে আৰু অহাকালি 1 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী মহোদয়ে। তো আশা থাকিল যে এতিয়াৰ পৰা যাতে আৰু জনতা ভৱনত আমি ফাইলৰ কাম কৰিবলৈ বাৰে বাৰে যাব লগা নহয়, সকলোবোৰ কাম যাতে সময়মতে হৈ যায়। তো আমি জানোৱে যে সাধাৰণতে চৰকাৰী ফাইলবিলাক যিকোনো অফিচতে পৰি থাকে, হয়তো অৱহেলাৰ কাৰণে বা বিভিন্ন কাৰণত, তো এইবিলাক কাৰণ থাকে আপোনালোকে গমেই পায়। তো এই প্ৰজেক্ট সদ্ভাৱনাৰ জৰিয়তে এতিয়া জনতা ভৱনত যিমানবোৰ ফাইল পেণ্ডিং হৈছিল 10 মেলৈকে 2021 চনৰ 10 মেলৈকে যিমানবোৰ পুৰণি ফাইল পেণ্ডিং হৈছিল, তো সকলোবোৰ কাম এতিয়া অনলাইনৰ যোগেদি এণ্ট্ৰি কৰি সমাধান কৰিবলৈ চেষ্টা কৰিব। আৰু এই প্ৰজেক্ট সদ্ভাৱনাৰ যোগেদি মানে ইতিমধ্যে ৰাইজে নিশ্চয় এক সহায় সহযোগিতাও ৰাইজে এই ক্ষেত্ৰত আগবাঢ়িব আৰু ৰাইজৰ যি দীৰ্ঘদিনীয়া কাম কাজবোৰ মানে ৰৈছিল, তো এই কামটো ক্ষীপ্ৰতৰ হ'ব বুলি আশা ৰাখিছোঁ। আৰু আচলতে চৰকাৰী কাম কাজবিলাক এনেই পৰি থকা দেখা যায় বিভিন্ন কাৰণত, আৰু ভৱিষ্যতে আৰু এনেকুৱা নহওক, কাম কাজবোৰ যিদৰে মানে আগবাঢ়িবলগীয়া আগবাঢ়ক। আৰু আপোনাৰ চৰকাৰী কামৰ গতিধাৰা তো বিভিন্ন পৰ্যায় মানে আগবাঢ়ি যাব লগা হয়। তো এতিয়াৰ পৰা সেইটো হয়তো নিশ্চয় কিছু মানে হ্ৰাস হ'ব, যে এখন টেবুলৰ পৰা আন এখন টেবুল আৰু আন এখন টেবুলৰ পৰা সিখন টেবুল, তো সেই টেবুলৰ সংখ্যা নিশ্চয় কমিব এতিয়াৰ পৰা। আৰু ইতিমধ্যে জনসাধাৰণে নিজে নিজৰ ফাইল অনলাইনতে ট্ৰেকিং কৰি চাব পাৰিব কেনেকুৱা কি পৰ্যায়ত আছে। তো আশা থাকিল এই প্ৰজেক্ট সদ্ভাৱনা সঁচাকৈ সকলোৰে আঁকোৱালি ল'ব, সকলোৰে মন প্ৰাণ মানে হৃদয় চিনি ল'ব। তো ভাল লাগিল এনেকুৱা প্ৰজেক্ট সদ্ভাৱনাৰ দৰে আকৌ ধুনীয়া প্ৰজেক্ট আনক, কিয়নো আচলতে আমি যদি নিষ্ঠাৰে যিকোনো এটা কাম কৰিবলৈ চেষ্টা কৰোঁ বা ইচ্ছা কৰোঁ, তেতিয়াহ'লে এই প্ৰজেক্ট সদ্ভাৱনাৰ নিচিনা প্ৰজেক্টৰ কোনো দৰকাৰেই নাই। আমি যদি নিজে নিজৰ কামবোৰ মানে সুচাৰুৰূপে পালন কৰোঁ, তো উপায় নাই। তথাপি কিবা কাৰণত কিবা খেলি মেলি থাকে চবতে। তো এতিয়াৰ পৰা আৰু এইবোৰ খেলি মেলি নহওক, কামৰ যি ফাইলৰ গতিধাৰা কামৰ, তো সেইবোৰ সুচাৰুৰূপে সম্পন্ন হওক। তো আৰু ইয়াৰ বাবে যাতে কোনে হাৰাশাস্তি খাব নালাগে। এটা কামৰ কাৰণে আমি জানো যে বাৰ বাৰ অফিচত যাব লগা হয় বিভিন্ন সময়ত, তো এই প্ৰচেষ্টাবিলাক সাধাৰণতে নোহোৱা হওক। ভাল লাগিল প্ৰজেক্ট সদ্ভাৱনাৰ প্ৰজেক্টটো সঁচাকৈ সফল হ'ব, আৰু সফল হোৱাৰ স্বাৰ্থত আমিও আশাবাদী। তো এইখিনিয়ে আছিল ক'ব লগা। তো ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। তো ধন্যবাদ। জয় আই অসম।